নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু আজি মই আমাৰ খেতিপথাৰৰ কিছু দৃশ্য আপোনালোকক দেখাম। এয়া হ'ল আমাৰ খেতিপথাৰ। এইবোৰ হ'ল সৰিয়হ শাক, মানে খাবৰ কাৰণে সিজি থোৱা আছে অলপ সৰিয়হ শাক। দেখিছে এইখিনি পাছত ৰোৱা আলু, গাছ মানে আহিছে, গজালি মাৰিছে, দুদিন দেৰি হ'ব গজত মানে। এয়া হ'ল জিলমিল শাক, আলুৰ মাজত নিজে গজা ভাল, মানে যিকোনো ক্ষেত্ৰত সেউজীয়া শাক পাচলি ভাল, সেইটো কাৰণে কোমাই দিয়া নাই খাবৰ কাৰণে। এইটো এনেও কোমাৰিব লাগিব, যথেষ্টখিনি মাৰিলোঁ, সেইটো অলপ আছেগৈ। এয়া হ'ল মূলা, ঘৰত খাবলৈকে এনেই সিঁচি থোৱা মূলা। চাইডে চাইডে এইটো নহৰু গুটি গছ, আৰু এই চাইডত পিঁয়াজো আছে। জিলমিল শাক লাগিলে সেয়া যথেষ্ট আছে, পাই যাব, আহিলে মানে বিনা পইচাত, এটকাও নালাগে জিলমিল শাকটো খাবলৈ। আৰু এইটো দেখিছে সৰিয়হ, এয়া সৰিয়হ খাবলৈ সিঁচিছিলোঁ, শাক খাবলৈ কাৰণে ভাল। এয়া মই খেতিৰ মাজত ৰখি চাৰিওফালে কেমেৰাটো ঘূৰাই দিছোঁ, সকলোফালে চাওক। এয়া ঘূৰাই দিছোঁ কেমেৰাটো, দেখিছে। এইটো নীলা নেট জলকীয়া দেখিছে, এইখিনি আমাৰ নিজৰ মাটি লগালগে। কিবা কবি লগাম বুলি ভাবিছিলোঁ, মানে আগতে লগাওঁ, এইবাৰ লগাব নোৱাৰিলোঁ, মই ফুটি নপচালোঁ, কিনি আনি লগাম। ছাইডত অকণমান জেগা থৈছোঁ, দেখিছে সম্পূৰ্ণভাৱে গজিছে, মাজত দুজোপাত গজিবলৈ বাকী আছে। ৰঙালাও আছে, আলু বুলি ক'লেতো ৰঙালাওটো আৰু দিবই লাগিব। এইটো লাই শাক, লাই গাহৰি সৈতে পূৰা মিলে। লাই শাক ঘৰতে খাবলৈ কৰিছিলোঁ, অলপ অলপকৈ কৰি থোৱা আছে আৰু লাই আগৰ ৰঙালাও গছ, ৰঙালাও আলু সনাৰ পিছতে ৰঙালাওটো লাগে আৰু। সেয়া আলু গুটি, আলু গছৰ মাটি চপোৱা হৈ গ'ল। এইবিলাক বহুত চপাব লাগে, মানে মাটি আলু লগালে অলপ কষ্ট হয়, ঢালা দিব লাগিব, 2-3 বাৰ চপাব লাগিব।